নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া আজি আমি মাজুলীৰ দক্ষিণপাট সত্ৰত উপস্থিত হৈছোঁহি। ভিতৰলৈ যাওঁ বলকচোন। ইয়াত দোকান আছে কেইখনমান, ধূপ চাকি আদি ল'ব পাৰি। জোতা চেণ্ডেলবোৰ বাহিৰতে খুলি থ'বলৈ ইয়াতে এখন চাইনবোৰ্ড লগাই থৈছে। এয়া এখন সত্ৰত বহুতো ঘৰ থাকে। এই ঘৰবোৰ বিভিন্ন ধৰণৰ ঘৰ হ'ব পাৰে, যেনে সত্ৰৰ কাৰ্যালয় হ'ব পাৰে, সত্ৰাধিকাৰ পূজাৰীসকল থকা ঘৰ হ'ব পাৰে, ভোজনালয় থাকে, সকলোখিনি সুবিধা থাকে, দৰ্শনাৰ্থী থকা ঘৰ থাকে। এইবিলাক ফটো লগাই থৈছে, আগৰ সত্ৰাধিকাৰসকলৰ ফটো। আমি এয়া কীৰ্তন ঘৰলৈ আগবাঢ়িছোঁ। ইয়াত বেৰত কিছুমান মূৰ্তি আছে, অৰ্জুনৰ ফটো দেখিলোঁ। এতিয়া আমি এইবিলাক ফটো দেখিছোঁ। গৰুৰ পক্ষীৰ স্কন্ধত এয়া ভগৱান বিষ্ণু, এয়া শিৱৰ ৰুদ্ৰৰূপ। বৰাহৰূপী ভগৱান বিষ্ণু, এয়া পিতামহ ভীষ্ম, এয়া ভগৱানৰ মৎস্য অৱতাৰ, ধৰ্ম, কল্কি অৱতাৰ, শুকমুনি, ভগৱান বুদ্ধ, বাল্মীকি মুনিয়ে ৰামায়ণ লিখিছে। এয়া ৰজা দশৰথ, ৰামচন্দ্ৰ, নৱঘোষ অস্ত্ৰ বিদ্যালাভ। এয়া কীৰ্তন ঘৰৰ বাহিৰ ভাগটো দেখুৱাইছোঁ, বলকচোন ভিতৰলৈ প্ৰৱেশ কৰোঁ। এয়া সত্ৰৰ ভিতৰত এই খুঁটাবোৰ চাওকচোন, এয়া বহু পুৰণি কালৰে খুঁটা, কিজানি আহোম যুগতে নিৰ্মাণ কৰা হৈছিল। এইবিলাক চাওক, কাঠৰ খুঁটা, খুব ডাঙৰ ডাঙৰ। এই খুঁটাবিলাক চাওক, অতি প্ৰাচীন কাঠৰ খুঁটা। এয়া দৰ্শনাৰ্থীবিলাক আহিছে, এনেকৈ সেৱা ল'লে প্ৰসাদ দিয়ে। এয়া আমাৰ গ্ৰুপত অহা দৰ্শনাৰ্থী, এইবিলাক আমাৰ বাছত অহা। এই অকল আমাৰ লগতে আহিছে, আমাৰ দলৰে। সকলোৱে সত্ৰত সেৱা লৈছে। এই সত্ৰখনৰ মণিকূটৰ ভিতৰত কিছুমান মূৰ্তিও দেখা গৈছে, ভগৱানৰ মূৰ্তি। ময়ো সেৱা লৈছোঁ, সকলোৰে মংগলৰ বাবে ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। এই সত্ৰখনত হৰিণ পহু আছে, শহাপহু দেখা গৈছে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।